নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এটা কাহিনী মনত পৰিল। এখন চহৰত এজন ধনী মানুহ আছিল, বহুত ধনী। তেওঁ অসমৰ লগতে ভাৰত আৰু বাহিৰতো বিদেশতো তেওঁ নিজৰ ব্যৱসায় কৰি আছিল। এদিন তেওঁৰ ওচৰলৈ এজন ব্যক্তি আহিল। তেখেতে অনাথ আশ্ৰম চলায়, গতিকে অনাথ আশ্ৰমৰ বাবে কিছু সাহায্য বিচাৰি তেওঁৰ ওচৰত আহিল। তেতিয়াই ধনী ব্যক্তিজনে ক'লে যে মোৰ হাতত যিমান টকা আছে সেয়া মই নিজে কষ্ট কৰি ইনকাম কৰিছোঁ, গতিকে এই টকা মই কাকো নিদিওঁ। মই নিজৰ জীৱন উদযাপিত কৰিম এই টকাৰে, গতিকে আপুনি মোৰ পৰা একো সাহায্য আশা নকৰিব। বহুত কাকুতি মিনতি কৰাৰ পিছতো মানুহজনে অনাথ আশ্ৰমখনলৈ কোনো ধৰণৰ সাহায্য নপঠালে। তেতিয়া সেই ব্যক্তিজনে সেই ধনী মানুহজনক কৈ থৈ গ'ল যে আপুনি ইমান টকা ইনকাম কৰিছে, সেই টকাবোৰ কি আপুনি লগত লৈ যাব নেকি? মৰাৰ পিছত এই টকাবোৰ ইয়াতে এনেদৰে পচি ৰৈ যাব। কথাটো ধনী ব্যক্তিজনৰ মনত লাগিল। তেওঁ তেওঁৰ মেনেজাৰক মাতিলে যে মেনেজাৰ, এটা কাম কৰা, মোৰ ইমানবোৰ টকা, মই এই টকাবোৰ মৰাৰ পিছতো লৈ যাব বিচাৰোঁ। গতিকে এনেকুৱা এজন মানুহ লাগে যিয়ে মোক এই কৌশলটো শিকাব যে মই মৰাৰ পিছত কিদৰে এই টকাসমূহ লৈ যাব পাৰিম। মেনেজাৰে ক'লে ঠিক আছে, মই বাতৰি কাকতত বিজ্ঞাপন দিওঁ। আৰু কথামতেই কাম, বাতৰি কাকতত বিজ্ঞাপন দিয়া হ'ল। বহুতে চালে, কিন্তু মৰাৰ পিছত এই টকা পইচা কেনেদৰে বাহিৰত নিব পাৰি বা স্বৰ্গলৈ নিব পাৰি সেই কথা কোনেও নাজানে। হঠাৎ এজন ব্যক্তি এদিন আহিল আৰু তেওঁ ক'লে যে এই মৰাৰ পিছত কেনেকৈ আপুনি সকলো সম্পত্তি স্বৰ্গলৈ নিব পাৰিব তাৰ উপায় মই জানো। তেতিয়া তেওঁ ক'লে ঠিক আছে, মই তোমাক 1 কোটি টকা দিম, তুমি মোক সেই কৌশলটো শিকাই দিয়া। তেতিয়া মানুহজনে ক'লে যে আপুনি যেতিয়া বাহিৰলৈ যায়, মানে ধৰক আমেৰিকালৈ যায়, তেতিয়া আপুনি এই টকাবোৰতো আপোনাৰ কামত নাহে, তেতিয়া আপুনি কি কৰে? তেওঁ কৈছে মই একো নকৰোঁ, মই এই টকাবোৰ ডলাৰত পৰিৱৰ্তন কৰি লওঁ আৰু ডলাৰত মই আৰামত কাম চলাই থাকোঁ। আৰু যেতিয়া আপুনি ইউৰোপত যায় তেতিয়া আপুনি কি কৰে? কৈছে তেতিয়া মই ইউৰোত মই এইবিলাক ট্ৰেন্সফাৰ কৰি লওঁ, ইংলেণ্ডত গ'লে মই এইবিলাক কি বুলি কয় পাউণ্ডত কৰি লওঁ, গতিকে মোৰ চলি যায়, ন' প্ৰব্লেম, একো প্ৰব্লেম নাই। সেইটোৱেই, আপুনি যেতিয়া স্বৰ্গত যাব তেতিয়া আপোনাৰ সেই টকা, ডলাৰ, পাউণ্ড, ইউৰো এইবিলাক নচলে। স্বৰ্গত চলে পুণ্য। গতিকে আপুনি এটা কাম কৰক, আপোনাৰ যিমানবোৰ টকা আছে এই টকাবোৰ আপুনি খৰচ কৰি, টকাবোৰ মানুহক দি সহায় কৰি আপুনি পুণ্য আদায় কৰি লওক। আপুনি যিমান পুণ্য আদায় কৰিব স্বৰ্গত আপোনাৰ নিবাস সিমানেই সুস্থিৰ হ'ব। আপুনি যিমান পুণ্য কমাব স্বৰ্গত আপুনি সিমানেই ধনী হৈ থাকিব। এতিয়া বুজি পাইছেনে কথাটো? আমি টকা পইচা যিমান নাথাকক, আমি পৃথিৱীৰ বাহিৰলৈ গ'লে, আমি স্বৰ্গলৈ গ'লে আমাক পুণ্যৰ দৰকাৰ। গতিকে আপুনি টকা পইচা সা সম্পত্তি যিমানেই গোটাওক, স্বৰ্গত এইবিলাকৰ কোনো মূল্য নাই। স্বৰ্গত মূল্য কেৱল আপুনি কিমান পুণ্য কৰিছে, আপুনি কিমান দুখীয়াক সহায় কৰিছে, আপুনি কিমান মানুহৰ জীৱন বদলাই দিছে, সেইবিলাকেহে আপোনাৰ ওপৰত যায় হিচাপ হ'ব। গতিকে এই কথাটো মোৰ ভাল লাগিল, সেইকাৰণে আপোনালোকক শুনালোঁ। আপোনালোকেও 2-এজনৰ লগত শ্বেয়াৰ কৰিব, যাতে আমি মানুহবোৰ স্বৰ্গলৈ যোৱাৰ আগতে বহুত পুণ্য জমা কৰি লওঁ। ধন্যবাদ।